কি বিদ্যালয় নাই এই ক্ষেত্ৰটো স্পষ্ট অসম চৰকাৰক আমি কৈছোঁ যে বিটিআৰ চৰকাৰকো আমি কৈছোঁ শিক্ষক নিযুক্তি সময়মতে দিব লাগে টেট শিক্ষক নিযুক্তি দিছে আৰু নিযুক্তি দিব লাগিব আৰু লগতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে শিক্ষক নোহোৱাৰ বাবে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ কাৰণে এই যি এটা পৰিৱেশ হৈছে সেই পৰিৱেশটো চৰকাৰে সময় সাপেক্ষে পদক্ষেপ লৈ পেলাই সমাধান কৰিব লাগে এইটোৱে আমি কৈছোঁ বিদ্যালয় জীয়াই ৰখাত ৰাইজৰো দায়িত্ব আছে সামাজিকভাৱে দায়িত্ব আছে আমাৰ নিচিনা জাতীয় দল সংগঠন ছাত্ৰ সংগঠনৰ দায়িত্ব আছে আৰু চৰকাৰৰ যি গুৰু দায়িত্ব শিক্ষক দিব লাগে আন্তঃগাঁথনি ঠিকে ৰাখিব লাগে ছাত্ৰ ছাত্ৰীক আকৰ্ষিত কৰিবৰ কাৰণে মাতৃভাষা মাধ্যমত চৰকাৰৰ যিখিনি পদক্ষেপ গুণোৎসৱ তেওঁলোকে পাতিছে গুণোৎসৱ মানে ইয়াত মূল্যায়ন কৰা হৈছে মূল্যায়নৰ পিছত কি পদক্ষেপ হৈছে সেইটোৱে মূল আৰু মূল্যায়ন কৰি পেলাই যদি পদক্ষেপ নলয় তেতিয়া সেই বিদ্যালয়ত যি একশ্যন হ'ব লাগে সেই বিদ্যালয়ত যি এটা ভাল পদক্ষেপ হ'ব লাগে সেইটো নহ'লে বিদ্যালয়ৰ যি অৱস্থা যি স্থিতি সেইটো ভালতকৈ বেয়াহে অৱস্থা হ'ব ধন্যবাদ আমি নিখিল বড়ো ছাত্ৰ সন্থা জাতীয় সংগঠন হিচাপে বিটিআৰত বড়োলেণ্ড আন্দোলনৰ পটভূমি এই সংগ্ৰামৰ মাজেদি জন্ম হোৱা PPF UPPLক আমি আহ্বান জনাইছোঁ যে ঘৰত ভাই ককাইৰ মাজত ভাতৃৰ মাজত যদি সদায় সংঘাত কাজিয়া হৈ থাকে যি ৰাজনীতিক সংঘাতৰ কাৰণে 150-200 মানুহ বিনাশকে সাংবাদিক শিক্ষক সমাজসেৱক মৰিব লগা হ'ল সেই সংঘাতটো আৰু আমি বিচৰা নাই তো আঞ্চলিক ৰাজনীতিক দল একত্ৰিত হৈ পেলাই আগবাঢ়ক এইটো কাৰণে আহ্বান জনাইছিল আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সেই এটা যি প্ৰক্ৰিয়া তেওঁ এইটো নচাত কৰিছে বাই ইলেকশ্যনত তেওঁ এই দলক সেই দলক ভোট দি পেলাই সেই যি এটা প্ৰক্ৰিয়া মই স্বয়ং হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক লগ ধৰিছিলোঁ যোৱা মানে ছেপ্টেম্বৰ অক্টোবৰ মাহত এবাৰৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতো আলোচনা কৰিছিলোঁ আন নেতা ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া খাম্পা বৰগোহাঁই ডাঙৰীয়া চন্দন ব্ৰহ্ম ডাঙৰীয়া ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া ইউজি ব্ৰহ্ম ডাঙৰীয়া সকলোৰ লগত আলোচনা বিলোচনা কৰা হৈছিল যাহাতে এটা বুজাবুজিৰ মাজত এই ৰাজনীতিক যি এটা প্ৰক্ৰিয়া সেইটো আগবাঢ়ি যায় কিন্তু তেওঁলোকে যি এটা চিন্তাৰে নচাত কৰিলে ইয়াৰ পিছত আৰু আমি এতিয়া পুনৰ চিন্তা কৰা নাই সময় আহক নতুন বছৰ আহক তেতিয়া আমি চিন্তা কৰিবলৈ সাহস পাম 2025 নতুন বছৰে আমাক মানে সাহস দিয়ে তেতিয়া আমি পুনৰ ইয়াৰ কাৰণে কাম কৰিবলৈ আমি আশা কৰিছোঁ